हेलो फ्रेंड्स, आज मैं पियाली पालें और बिलाही माछर सहित आंजा बनाबोले लाइছো। यार बेबे मैं पियाली पालेंखिनि एनेदरे सरुसरुকৈ काटि लैছো, बिलाहीखिनि एनेदरे मैं सरुसरुকৈ काटि लैছো। এতিয়া মই মাছখিনি ভাজি থৈ দিছো। মাছৰ কেৰাহী বনাবলৈ লাইছো বাবে তেলখিনি এনেদৰে হৈ গৈছে। এতিয়া মই ইয়াতে কেৰাহী পিয়াজখিনি দি দিছো। ৰঙচুৱা হ'ব ধৰিছে। এতিয়া মই আদা নহৰু আৰু জ্বলাৰ পেষ্ট এটা তৈয়াৰ কৰিছো।